আজিৰ অনুষ্ঠান বিশেষ এঘণ্টা আপোনালোক সকলোকে মই ৰাজ্যত যাকে স্বাগতম আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ ৰাজ্যৰ এটা অন্যতম চৰ্চিত বিষয় প্ৰশিক্ষণৰ সময়ত শিক্ষকসকলক প্ৰশিক্ষণৰ বাবে ব্যস্ত ৰখা হৈছে আমাৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে বিভিন্ন ঠাইত এই যে মূল্যায়নৰ সময়ত শিক্ষকসকলক ব্যস্ত ৰাখিছে তাৰ পৰা ছাত্ৰ ছাত্ৰীৰ যি ক্ষতি হৈছে এই যে ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়া দিছে এই বিষয়ে আমি আলোচনাৰ বাবে আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বাবে আমাৰ মাজত ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আমাৰ মাজত আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ চৰকাৰী উচ্চ পদস্থ বিষয়া শ্ৰদ্ধাৰ উপজ্যোতি শৰ্মা ছাৰ আছে আমাৰ লগত সমান ব্যক্তি নলিনীকান্ত ডেকা ছাৰ আছে আমাৰ লগত আছে সমাজ সচেতন ব্যক্তি যিশুজ্যোতি হাজৰিকা ৰূপজ্যোতি নাথ ডাঙৰীয়া মূল্যায়নৰ সময়ত ছাত্ৰ ছাত্ৰীসকলৰ পাঠদানৰ পৰা বিৰত ৰাখি শিক্ষকসকলক যি প্ৰশিক্ষণত ব্যস্ত ৰখা হৈছে তাৰ বাবে যি এক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে যি এক চৰ্চা লাভ কৰিছে যি এক যোগাত্মক ঋণাত্মক চৰ্চা লাভ কৰিছে সেই বিষয়টি আলোচনাৰ বাবে আজি আমি সকলোৱে এনেদৰে উপস্থিত হৈছোঁ আমাৰ এই বিশেষ এঘণ্টা কাৰ্যসূচীৰ এটাই উদ্দেশ্য যে আমাৰ ৰাজ্যৰ চৰ্চিত বিষয়সমূহৰ যোগাত্মক সমাধান বিচাৰিবলৈ আমি বিশেষ পলম নকৰি আমাৰ চাৰিওগৰাকী অতিথিকে আমাৰ স্বাগতম জনাই আমি প্ৰথমে যাবলৈ বিচাৰিছোঁ আমাৰ শৰ্মা ডাঙৰীয়া এই যে অভিযোগ মূল্যায়নৰ সময়ত যি শিক্ষকসকলক প্ৰশিক্ষণত ব্যস্ত ৰখা বুলি যি এক অভিযোগ বা আমাৰ চৰ্চা লাভ কৰিছে এই বিষয়টোৰ ওপৰত আপোনাৰ কি মত ধন্যবাদ জনাইছোঁ দাস ডাঙৰীয়া আমাক এই অনুষ্ঠানলৈ স্বাগতম জনোৱাৰ কাৰণে প্ৰথম কথা কৈছে হয় শিক্ষা বিভাগত পৰীক্ষণ কাৰ্যসূচী অতীতৰ পৰা চলি আহিছে যেতিয়াৰ পৰা শিক্ষা বিভাগ আৰম্ভ হৈছে তেতিয়াৰ পৰা এই পৰীক্ষণ কাৰ্যসূচীটো চলি আহিছে এয়া আজি নহয় ইতিমধ্যৰ পৰা সৰ্বশিক্ষা তাৰপিছত সমগ্ৰ শিক্ষা আৰু এতিয়া যিকোনো পৰ্যায়লৈ আমি এই পৰীক্ষণ কাৰ্যসূচী আমি অনুষ্ঠিত কৰি আছোঁ সেয়া লাগিলে ষ্টেট লেভেলেই হওক জোনেল লেভেলেই হওক বা ব্লক ইভেন ক্লাষ্টাৰ লেভেল আৰু বিদ্যালয় পৰ্যায়তো এই পৰীক্ষণ কাৰ্যসূচী আমি অনুষ্ঠিত কৰি আহিছোঁ আমি বিশ্বাস কৰোঁ যে প্ৰশিক্ষণহে এজন শিক্ষকক নিপুণ কৰি তুলিব পাৰে তাৰোপৰি আমাৰ এটা কোভিডৰ সময়ত যিটো মহামাৰী আমাৰ 2020 পৰা আমাৰ দেশখনত দেখা দিলে সেই সময়খিনিত আমাৰ ছাত্ৰ ছাত্ৰীসকল বৰ বেয়াকৈ দেখুৱাই গ'ল এটা শিকন ঘাটি বুলি ছাত্ৰ ছাত্ৰীবিলাকৰ গতিকে সেই শিকন ঘাটিটো আমি ঘূৰাবৰ কাৰণে অসপূৰ্ণ কাৰণে চেষ্টা কৰিছোঁ গতিকে সেই শিকন ঘাটিটো কিন্তু এতিয়ালৈকে আমি ঘাটি পূৰণ কৰিব পৰা নাই আপুনি জানিবলৈ মানে হয়তো আচৰিত হ'ব যে একৰ্ডিং টু নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে আৰু এনুৱেল ছাৰ্ভে ৰিপৰ্ট এই ৰিপৰ্ট মতে আমাৰ অসমতে কেৱল 32% ল'ৰা ছোৱালী যি 55 শ্ৰেণীত পঢ়ি আছে তেওঁলোকে মাত্ৰ দ্বিতীয় শ্ৰেণীৰ পেৰেগ্ৰাফ এটা আনিব পাৰে এই যিটো ছবি এই যিটো পিকচাৰ এই পিকচাৰটো দেখি আমাৰ বিভাগটো সঁচাকৈ বৰ উদ্বিগ্ন হৈছে আৰু এই উদ্বিগ্নতাই আমাৰ শিক্ষকসকলক বাৰে বাৰে প্ৰশিক্ষণ নিচিনা কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰোঁ তেওঁলোকক নিপুণ কৰাই আছোঁ আৰু আমি বিশ্বাস কৰোঁ এই প্ৰশিক্ষণ কাৰ্যসূচীবোৰে আমি যিবোৰ সফল ব্যক্তিক প্ৰশিক্ষণ দিম সেই সফল ব্যক্তিসকল বিদ্যালয়লৈ গৈ ব্লক পৰ্যায়ত যি শিক্ষকসকলক প্ৰশিক্ষণ দিব এই প্ৰশিক্ষণে ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব। ধন্যবাদ শৰ্মা ডাঙৰীয়া আমি এই বিষয়ে যিহেতু ৰাজ্যত এটি চৰ্চিত বিষয় এই বিষয়ে আমাৰ সমাজ সচেতন ব্যক্তি আমাৰ ৰূপজ্যোতি নাথ ডাঙৰীয়া আছে তেখেতৰ পৰা জানিব এইখিনি মোক শৰ্মা ডাঙৰীয়াই কোৱা শুনিলোঁ মই কয় যে তেখেতে কৈছে ডিপিই পৰীক্ষাৰ পৰা ট্ৰেইনিংবোৰ হৈ আছে আৰু ডিপিই দিনৰ পৰা ট্ৰেইনিংবোৰ হৈ আছে এতিয়াও কিয় আমি হাতগাঁও নিজেই কৰে যাতে আমি 100% সফলতা লাভ কৰিব পৰা নাই গুণগত শিক্ষাৰ ক্ষেত্ৰত তেতিয়াহ'লে কিয় ইমানখিনি তেওঁলোকে কি কৰি আছে তেনেধৰণৰ ট্ৰেইনিংবোৰ হৈ আছে আৰু তেওঁলোকে এই ট্ৰেইনিংটো কিয় পৰিণত আহি পাইছে ইমানখিনি ট্ৰেইনিঙেই কৰি আছে তেওঁলোকে এতিয়া আকৌ কিয় কৰিবলগীয়া হ'ল সেইটো মই শৰ্মা ডাঙৰীয়াক জানিব বিচাৰিছোঁ হয় আমাৰ নাথ ডাঙৰীয়াৰ যি প্ৰত্যক্ষ অভিযোগ এই সম্পৰ্কত আমাৰ শৰ্মা ডাঙৰীয়াই কি ক'ব বিচাৰে নাথ ডাঙৰীয়াই আচলতে যিটো প্ৰশ্ন কৰিছে তেওঁৰ প্ৰশ্ন নহয় সমাজৰ বিভিন্ন স্তৰৰ মানুহে এটা প্ৰশ্ন কৰে আচলতে ধৰি লওক মই এটা সৰু উদাহৰণ দিব বিচাৰিছোঁ এখন বিদ্যালয়ত ৩য়মান শ্ৰেণীতে 40 গৰাকী ছাত্ৰ ছাত্ৰী আছে এতিয়া আমি ছাত্ৰ অৱস্থাত থাকোঁতে আমি দেখিছিলোঁ যে 40 গৰাকী ছাত্ৰ ছাত্ৰী 40 গৰাকী ছাত্ৰ ছাত্ৰী মাতিব আৰু অংক কৰিব নোৱাৰে তাৰ মাজত 9 গৰাকী আছে আৰু যদি কোভিডৰ নিচিনা এটা মহামাৰীৰ ফলত শিকন ঘাটি এটা কৰিলে তেতিয়াহ'লে এই সংখ্যাটো আৰু কমলৈ যাব লগৰ কমলৈ যাব
কিয় বাকী 30গৰাকী ছাত্ৰ ছাত্ৰী পেলাই দিবি বাকী 30গৰাকী ছাত্ৰ ছাত্ৰী আমাৰে নহয় কালি ভৱিষ্যত তেওঁলোকৰ দেশৰ নাগৰিক সেই 30গৰাকী ছাত্ৰ ছাত্ৰীক আমি কেনেদৰে এটা তেওঁলোকৰ ইচ্ছিত লক্ষ্যলৈ আমি লৈ যাব পাৰোঁ তাৰ কাৰণে পৰীক্ষণ কাৰ্যসূচীত আমি প্ৰজন্মৰ সময়লৈকে যে ডেকা ডেকাৰী আছে তেখেতে ক'ব নিশ্চয় যে আমি কেনেকুৱা ধৰণৰ এই ট্ৰেইনিংটো কণ্ডাক্ট কৰিছোঁ কেনেদৰে স্তৰসমূহ আমি উলিয়াইছোঁ এই স্তৰসমূহ উলিয়াই আমি কেনেদৰে ইণ্ডিভিজুৱেল এছেছমেণ্ট কৰি ছাত্ৰ ছাত্ৰীক আমি কেনেদৰে এটা ইচ্ছিত লক্ষ্য আমাৰ টাৰ্গেট অৰিয়েণ্টেড এইটো আমি এনেই পৰীক্ষণ নহয় এইটো হৈছে টাইম বাউণ্ড একশ্যন আমি সময়ত আমি তাৰ ৰিজাল্ট পাব লাগিব গতিকে মই দাদাক ডাঙৰীয়াকো মই কৈছোঁ যে তেখেতে এই যে শিক্ষণ ঘাটি পূৰণ কৰিবৰ কাৰণে আচলতে এই পৰীক্ষণ কৰি আছে আৰু এই পৰীক্ষণটো অনানুষ্ঠানিক চামে চামে শিক্ষকে সফল ব্যক্তি হিচাপে পৰীক্ষণ ল'ব আৰু সেই পৰীক্ষণটো গৈ আমি একেবাৰে আল্টিমেটলি আমাৰ বিদ্যালয় পৰ্যায়লৈ যাম ধন্যবাদ আমাৰ এই যি প্ৰশিক্ষণ হৈ আছে জনেল লেভেলত যি প্ৰশিক্ষণ হৈ আছে এই প্ৰশিক্ষণত খণ্ড পৰ্যায়ৰ সমল ব্যক্তিসকলক প্ৰশিক্ষণ দি থকা হৈছে এই সমল ব্যক্তিসকলক প্ৰশিক্ষণ দিয়া এগৰাকী প্ৰশিক্ষক আমাৰ মাজত উপস্থিত আছে সদায় ডেকা ডাঙৰীয়া এই বিষয়ে আপোনাৰ প্ৰশিক্ষণ সম্পৰ্কত মই ধন্যবাদ জনাইছোঁ আমি এনেকুৱা ধৰণে মাতি আনি এই কথাখিনি আলোচনা কৰাৰ বাবে আচলতে সমাজত এই কথাটো ওলাইছে গতিকে আমি এই কথাটো ৰাইজক জনাব লাগিব আজি মই এইমাত্ৰ এটা ট্ৰেইনিং কেন্দ্ৰৰ পৰা আহিছোঁ মই এজন কেৰাটী হিচাপে এই তেওঁলোক আৰ্টিসকলক ট্ৰেইনিং দি আছোঁ আচলতে চাওক আমাৰ কথাটো এনেকুৱা ধৰণৰ হৈছে ছাৰে ইতিমধ্যে কৈছে DPP দিনৰ পৰা কাপৰ পৰীক্ষাৰ পৰা বিভিন্ন পৰ্যায়ত প্ৰশিক্ষণ চলি আছে বা কথাখিনি হৈ আছে কিন্তু চাওক সময় পৰিৱৰ্তন হৈ যোৱাৰ লগে লগে আমাৰ ইতিমধ্যে 2020 চনত NEP নেশ্যনেল এডুকেশ্যন পলিচি আমাৰ অসম ৰাজ্য চৰকাৰে আনিছে এতিয়া এই নেশ্যনেল এডুকেশ্যন পলিচিত এনেকুৱা কিছুমান কথা সোমাই দিয়া হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৈ ফেৰ মাৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে আমাৰ আপোনালোকে হয়তো জানে FLN ফাউণ্ডেশ্যনেল লিটাৰেচি নিউমাৰ্চি তাৰ ট্ৰেইনিং প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ কাৰণে দিয়া হ'ল কিন্তু ছাৰে ইতিমধ্যে উল্লেখ কৰিছে ক'ভিডৰ সময়ত ডিগ্ৰী গেপ হৈ গ'ল সেই ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণী পাইছিলোঁ গতিকে FLN যিহেতু আমি প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীক দিয়া হ'ল এই তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰো যাতে এই প্ৰাথমিক বিদ্যালয়ত ইয়াৰ পৰি গৈ যেতিয়া তেওঁলোকে উচ্চ মাধ্যমিকত নাম লগাব এই গেপখিনি যাতে ৰৈ নাযায় তাৰ কাৰণে এইটো শিক্ষণ কৰা আচলতে এইটো এটা বৰ সুন্দৰ প্ৰশিক্ষণ ইয়াৰ জৰিয়তে কি কৰিব বিচৰা হৈছে প্ৰথমতে আমি এতিয়া KRP হিচাপে RP সকলক ট্ৰেইনিং দিম RP সকলে গৈ তেওঁলোকে কি কৰিব এই পৰৱৰ্তী পৰ্যায়ত এই শিক্ষকসকলক ট্ৰেইনিং দিব প্ৰথমতে কি কৰিব লাগিব আমাৰ তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি এটা এছেছমেণ্ট মানে আমি এটা মূল্যায়ন কৰিম যে কি এই ছাত্ৰ ছাত্ৰীসকলৰ কিমানে এই বৰ্ণ লিখিব পাৰে কিমানে শব্দ লিখিব পাৰে কিমানে দফাৰ ওপৰত জ্ঞান আছে ঠিক সেইদৰে কিমানজন ছাত্ৰ ছাত্ৰীয়ে অংকৰ কথা জানে অংক শব্দ যোগ বিপূৰণ এই কথাখিনি জানে গতিকে ছাৰে কোৱাৰ দৰে এটা ক্লাছত যদি 10জন ছাত্ৰ ছাত্ৰীয়ে পাৰে 30জন ছাত্ৰ ছাত্ৰীয়ে নোৱাৰে শিক্ষকজনে পঢ়াই থাকিলে 10জনে ভাল হৈ যাব বাকী 30জন ছাত্ৰ ছাত্ৰী ভাল হৈ নাযাব গতিকে আমি কি কৰিব কাৰণে বিচৰা হৈছে এই গোটেইখিনি ছাত্ৰ ছাত্ৰীক যদি আমি এই টাইম বাউণ্ড হিচাপে কিছু সময়ত যদি আমি তেওঁলোকক ফাউণ্ডেশ্যন অৰ্থাৎ বৰ্ণ অংক শব্দ এইবিলাক যদি শিকাই লওঁ তেতিয়াহ'লে একেলগে পাছ কৰা আগবাঢ়িবলৈ সহায় হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোক আমাৰ দেশৰ ভৱিষ্যত নাগৰিক তেওঁলোকে সুন্দৰ হৈ সমাজখন আগবঢ়াই নিয়াত সফল হ'ব ধন্যবাদ ডাঙৰীয়া আমি এটা কথা অনুমান কৰিব পাৰিছোঁ যে আমাৰ কোভিড কালত যি আমাৰ এক শিক্ষণ ঘাটি ৰৈ গৈছিলে এই শিক্ষণ ঘাটি পূৰণৰ কাৰণে আমাৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হৈছে বুলি আমাৰ ডেকা ডাঙৰীয়াৰ পৰা কিছু পৰিমাণে জানিব পাৰিছোঁ আমাৰ মাজত উপস্থিত আছে সমাজ সচেতন ব্যক্তি যি হাজৰিকা ডাঙৰীয়া আপুনি এই সম্পৰ্কত ডেকা ডাঙৰীয়া এইমাত্ৰ যিখিনি কথা ক'লে এই সম্পৰ্কত আপোনাৰ মতামত কেনেকুৱা আচলতে আপোনাক ধন্যবাদ মানে আমাৰ সম্মানীয় কথা মোৰ অলপ হাঁহি তেওঁলোকে কৈছে যে কোভিডৰ সময়ত ছাত্ৰ ছাত্ৰীসকল পিছ পৰি গৈছে কিন্তু এই শিক্ষকসকলে পিছ পৰি গ'ল নেকি মই এতিয়া ফোন কৰি পেলাই মই শিক্ষক এজনৰ ফোন কৰি সুধিছোঁ তেওঁলোকক বোলে এতিয়া প্ৰভাৱ শিকাই আছে যোগ নিয়োগৰ বিভিন্ন শিকাই আছে এতিয়া শিক্ষকসকলে কি যোগ নিয়োগৰ বিভিন্ন পাব এতিয়া কি এই মানে শিক্ষকসকলক কি এতিয়া যোগ নিয়োগৰ বিভিন্ন শিকাব কি কথা মানে এইবিলাক মানে বুজি পোৱা নাই শিক্ষকে এতিয়াও মানে যোগ নিয়োগ শিকিব আছে আগতে কি শিকোৱাই নাছিল শিক্ষকে কি হৈছে হাজৰিকা ছাৰৰ মানে কথাটো যিটো কথা কৈছে আচলতে শিক্ষকে যোগ নেওতা বিয়োগ নেওতা বা যোগ অংক বিয়োগ নেওতা নোৱাৰাটো নহয়
কিন্তু সময় যিটো পৰিৱৰ্তন দিয়ে আমি কেনেকুৱা সহজ পদ্ধতিৰে শিকালে ছাত্ৰ ছাত্ৰীয়ে সহজতে বুজি পাব সেই কথাটো এই ট্ৰেইনিংটোৰ জৰিয়তে কোৱা হৈছে সেইকাৰণে ট্ৰেইনিংটোৰ নাম দিয়া হৈছে টিচিং এট দ্য ৰাইট লেভেল অৰ্থাৎ তৃতীয় চতুৰ্থ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো ৰাইট লেভেল হ'ব সেই হিচাপে তেওঁলোকক দিয়া হ'ব তাৰ কাৰণে চাইছোঁ তেওঁলোকক মই ৰাইজেও জানি ভাল পাব আমাৰ এছেছমেণ্টটো কি কৰা হ'ব 5টা গ্ৰুপত এই ছাত্ৰ ছাত্ৰীসকলক ভাগ কৰি লোৱা হ'ব এই প্ৰাৰম্ভিক তাৰপিছত এই বৰ্ণ জনা শব্দ জনা কিন্তু দফা কাহিনী আৰু গল্প আমাৰ লেংগুৱেজৰ ক্ষেত্ৰত নিউমাৰেচিৰ ক্ষেত্ৰত কি কৰা হৈছে প্ৰাৰম্ভিক 0 পৰা 9 লৈকে জনা তাৰপিছত 10 পৰা 99 লৈকে জনা বিয়োগ জনা আৰু এই হৰণ এনেকুৱা ধৰণে ভাগ কৰি লোৱা হৈছে এতিয়া যদি এটা প্ৰশ্ন আহিব পাৰে যে কি একেলগে যে শব্দ জনাৰ পৰা হৰণলৈকে বিয়োগলৈকে গ'ল যুগটো শিকিব নালাগে নেকি আচলতে চাওক এই কথাখিনি আমি অকণমান পৰৱৰ্তী পৰ্যায়ত কম নিশ্চয় যথেষ্ট ব্যক্তি আপোনালোকৰ লগত আহিব যে যুগ নজনা নহয় যুগৰ এটা সহজ পদ্ধতিহে শিকাবৰ কাৰণে বিচৰা হৈছে বা বিয়োগৰ এটা সহজ পদ্ধতি শিকাবৰ কাৰণে বিচৰা হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলে যুগ আৰু এই বিয়োগত মানে উপকৃত নহয় আৰু যাতে বিষয়টো মনোগ্ৰাহী হয় ধন্যবাদ আপুনি কিবা এই সম্পৰ্কত ঠিকে আছে গতিকে আমাৰ ডেকা চাই গোটেইখিনি কথা খৰচী মাৰি কৈছে মই ট্ৰেইনিংটোৰ পৰা অকণ আঁতৰত আছোঁ সেইখিনি মই গম নাপাওঁ তথাপি মই মই মাজতে অকণমান ইণ্টাৰভিউ কৰিব বিচাৰিম সঁহাৰি পাইছোঁ আৰু আপুনিও যদি হয়তো ট্ৰেইনিং ধৰিলৈকে আপোনাৰ যদি বিউৰ'চিং পঠালেহেঁতেন তেতিয়া গোটেই কথাটো অকণমান পৰিষ্কাৰ হৈ গ'লে তাত নিশ্চয় পৰীক্ষাৰ্থীয়ে তেওঁলোকৰ ফিডবেকটো অকণমান দিলে কথাখিনি ক'ব বিচাৰিছোঁ এতিয়া যিহেতু বিভিন্ন ট্ৰেইনত ট্ৰেইনিং হৈ আছে আপোনালোকে বিশেষ নালাগে তেজপুৰৰ যিখন হোটেল SP তাত আপোনালোকে যাওক পৰিৱেশটো গম পাব কেনেকুৱা ধৰণে তাত ARP-সকলে RP-সকলক ট্ৰেইনিং দিয়ে ধন্যবাদ ডাঙৰীয়া আমাৰ যে দিনৰ ভাগৰ নিউজত আমাৰ এই বিষয়ে আমাৰ বাতৰি সম্প্ৰচাৰ হৈছিলে আমাৰ বিভিন্ন ঠাইত হৈ থকা জনেল লেভেলৰ যি প্ৰশিক্ষণ কাৰ্যসূচী এই প্ৰশিক্ষণ কাৰ্যসূচীৰ লাইভ অনুষ্ঠান আমি দিনৰ ভাগৰ সম্প্ৰচাৰ কৰিছিলোঁ আৰু সেই লাইভ সম্প্ৰচাৰৰ এটি আংশিক ভিডিঅ' আমাৰ দেখুৱাব বিচাৰিম আমাৰ যদি সুবিধা হয় আমাৰ লাইভ ভিডিঅ'টি প্ৰচাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ আমি মই বৰ্তমান উপস্থিত আছোঁ বাননগৰী তেজপুৰৰ যি চাৰ্চত আছে তাৰ সন্মুখতে থকা SP হোটেলত আৰু ইয়াতে সুন্দৰ পৰিৱেশত আমাৰ যি শিক্ষাৰ্থীসকল বিশেষকৈ সমবেশীসকলৰ প্ৰশিক্ষণ থকা আছে আৰু তেওঁলোকে এক বাতানুকূল পৰিৱেশৰ মাজত মই ভালদৰে লক্ষ্য কৰিছিলোঁ যে তেওঁলোকে এক বাতানুকূল পৰিৱেশৰ মাজত যথেষ্ট প্ৰশিক্ষণ থকা আছে আৰু যথেষ্ট এই শিক্ষাৰ্থী মানে সমবেশী তেওঁলোকে এই প্ৰশিক্ষণৰ দ্বাৰা উপকৃত হ'ব বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে মই কেমেৰা পাৰ্চনক মোৰ কেমেৰা পাৰ্চনক এই প্ৰশিক্ষণৰ সমগ্ৰ দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ লগতে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰা এগৰাকী সমবেশীৰ পৰা মই তেখেতৰ মনৰ অনুভৱ জানিবৰ কাৰণে ব্যক্ত কৰিছোঁ হয় আপুনি ছাৰ আপুনি কওকচোন বাৰু এই যে প্ৰশিক্ষণটো এই প্ৰশিক্ষণৰ দ্বাৰা আপুনি কেনেদৰে উপকৃত হ'ব কি কি বিষয় এই প্ৰশিক্ষণৰ দ্বাৰা শিকাব আপুনি অনুভৱ আপুনি আপুনি জনাওক ঠিক আছে কৈ যাওক মই আজি আমাৰ আচলতে চতুৰ্থ দিন প্ৰায় শেষ হ'বলৈ গৈছে মই আজি কি কি হৈছে মই সেইখিনি আপোনালোকক জনাই দিব বিচাৰিছোঁ আমাৰ ৰাতিপুৱা সময়ত অসমৰ জাতীয় সংগীতেৰে আমাৰ আজি কাৰ্যসূচী দিনটো কাৰ্যসূচী আৰম্ভ হৈছে ইয়াৰ পিছত এগৰাকী ৰাজু বৰা ছাৰে গণিত সম্বন্ধীয় কথা বতৰা আৰু 5টা লাৰ্ণিং লেভেলৰ কথা আমাক জানিবলৈ দিছে ইয়াৰ ভিতৰত আছিল অংক প্ৰাৰম্ভিক অংক চিনাক্তকৰণ সংখ্যা চিনাক্তকৰণ বিয়োগ আৰু হৰণ তাৰপিছতে দিছিলে যে বিষয় গণিত কেনেকৈ শিকে এই বিষয়ে আমাৰ দলগতভাৱে আলোচনা হৈছে তাৰপিছত গণিত সম্বন্ধীয় কথা বতৰাৰ কি কি বিষয় হ'ব পাৰে সেই বিষয়ে আমাক দিছিলে তপন দত্ত ছাৰে আৰু আমাৰ দলসমূহক সোধা হৈছিল যে কি কি বিষয়ৰ ওপৰত আমি গণিত সম্বন্ধীয় কথা বতৰা পাতিব পাৰোঁ আৰু তেনে ক্ষেত্ৰত আমি দলবিলাকে উলিয়াইছিলোঁ যে বজাৰ বিদ্যালয় নিজৰ ঘৰখন গাঁওখন মেলা পাকঘৰ ইত্যাদি বিষয়ত আমি গণিত সম্বন্ধীয় কথা বতৰা পাতিব পাৰোঁ তাৰপিছত আন এগৰাকী ব্যক্তি ছাৰ আছিলে ৰাজু বৰা তেখেতে এটা এক্টিভিটি কৰিছিলে য'ত কানপুৰ জয়পুৰ নাগপুৰ আৰু ছিংগাপুৰ বুলি এটা আমাৰ জৰটা বনোৱা এটা কৰিছিলে ইয়াৰ পিছত সংখ্যাৰ ক্ষেত্ৰতো 1 1 2 3 4 অংকৰে সাঁতুৰি ইগু এটা ভাগ মাৰি লুইত পাৰ হয় 5 6 7 8 অংকৰে পঢ়ে বাট কৰতল কমলত পঢ়ে কাচি বাট
9-10 আৰু আছে শংকৰে নাচি আছে হিন্দ বৃত্ত আমি নাচি এই ধৰণৰ এক্টিভিটি আমাৰ হৈছিল ইয়াৰ পিছত মল্লিকা দত্ত বাইদেউ আছিলে আমাৰ মাজত বাইদেৱে সংখ্যা চিনাক্তকৰণ সম্বন্ধীয় ক্ৰিয়াকলাপ সম্পৰ্কে আলোচনা কৰে এই ক্ষেত্ৰত আমাক প্ৰথমে কেনেকৈ কাৰ্য কৰিব লাগিব দ্বিতীয়তে কেনেকৈ আমাক বুজাই দিছিলে প্ৰথম কাৰ্য কৰিব লাগিব ডাঙৰ দলত বুলি কৈছিলে দ্বিতীয়তে কৰিব লাগিব সৰু সৰু দল বান্ধি তৃতীয়তে ব্যক্তিগতভাৱে ছাত্ৰ ছাত্ৰীৰ লগত এই ক্ৰিয়াকলাপ কৰিব লাগিব বুলি আমাক কৈছিলে তেনেকুৱা সময়তে আমাৰ ট্ৰেইনিং ভেনত আহি উপস্থিত হৈছিল বাৰ্ষিক আঁচনি বিষয়ৰ সমগ্ৰ শিক্ষা সুৰজিৎ কলিতা ছাৰ তাৰপিছত প্ৰথম NGOৰ আসাম ষ্টেট হেড আছিল সূৰ্য গগৈ ছাৰ আৰু নৰ্থ ইষ্ট হেড আছিল সাবিৰ বাইদেউ সেই সময়ত আমাৰ মাজত উপস্থিত হৈছিল তেওঁলোকৰ লগতে উপস্থিত থাকে শোণিতপুৰ জিলা আঁচনি বিষয়া হেমপ্ৰভা ডেকা বাইদেউ ৰেফাৰেণ্ট কনচালটেণ্ট ৰীনা মেধি বাইদেউ উপস্থিত থাকে তেওঁলোকে এই ট্ৰেইনিং কিয় প্ৰয়োজন হৈছে আৰু ইয়াৰ ফলত আমি শিক্ষকসকল কিদৰে লাভৱান হ'ব পাৰোঁ আমাৰ বিদ্যালয়ত গৈ পেলাই কেনেকৈ আমি কাম কৰিব লাগিব সেই বিষয়ে খুব সুন্দৰকৈ বহলাই আলোচনা কৰে আৰু 11টা বজাত আমাৰ আহাৰ বিৰতি হৈ যায় আহাৰ বিৰতিৰ পাছত শাব্দিক প্ৰশ্নৰ জৰিয়তে যোগ বিয়োগৰ ধাৰণা দিয়ে শিক্ষাৰ্থী ৰাজীৱ ছাৰে যোগ বিয়োগ কৰোঁতে শিক্ষাৰ্থীসকলক 3টা প্ৰশ্ন কৰাৰ কথা কৈছিলে সেই প্ৰশ্নকেইটা আছিল কি দিয়া আছে কি সুধিছে কি কৰিব লাগিব মুঠা আৰু কাঠিৰ সহায়ত যোগ বিয়োগ কেনেকৈ কৰে সেই বিষয়ে কয় আৰু সকলো দলক যোগ বিয়োগৰ ডেমনষ্ট্ৰেশ্যন দিবলৈ কয় শেষত টিচিং এট দ্য ৰাইট লেভেল এছেছমেণ্টৰ সময়ত সাংঘিকতাৰ ক্ষেত্ৰত অৰ্হতা অনুযায়ী পোৱা 5টা স্তৰৰ প্ৰতিটোৰে 5টাকৈ শাব্দিক প্ৰশ্ন আমাৰ গৃহ কাৰ্য হিচাপে কৰি আনিবলৈ কৈছিল আৰু তাৰপিছতে ৰাষ্ট্ৰীয় সংগীতেৰে আজি দিনটো সমাপ্তি এতিয়া যিবোৰ পাঁচ বাজিছে তথাপিও কিন্তু এই আমাৰ পৰীক্ষাৰ্থীসকলে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে আমাৰ মাজত আৰু এগৰাকী পৰীক্ষাৰ্থী আছে তেওঁৰ পৰা আমি কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম আপুনি এই প্ৰশিক্ষণৰ দ্বাৰা আপুনি ভাবিছেনে আপুনি আচলতে আমি ইয়াত আহি 5 দিন প্ৰশিক্ষণ ল'লো এই প্ৰশিক্ষণ কাৰ্যসূচীৰ হিচাপে আমি খুব ভাল পাইছোঁ ইয়াত আমি কিছুমান সহজ পদ্ধতিৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিব পাৰিম কিয়নো আমাৰ বহু বিদ্যালয় আছে যিবিলাক বিদ্যালয়ত এতিয়াও গৰ্ভ স্মৃতিব নোৱাৰে পৰীক্ষা স্মৃতিব নোৱাৰে এই ছাত্ৰ ছাত্ৰীসকলক বাছি উলিয়াই আমি কি ধৰণে সহজ পদ্ধতিৰে আগবঢ়াই লৈ যাব পাৰিম এই সকলোখিনি আমি এই দিনটো আহি শিকিলো গতিকে ইয়াৰ পাছত আমি লগ লেভেল হয় আমাৰ যিহেতু হাতত খুব সময় কম আছে আমাৰ গতিকে মই আজি দিনটো বিশেষ প্ৰতিবেদন এয়া আছিল আমাৰ দিনটোৰ প্ৰতিবেদন এতিয়া আমি এই বিষয়ে কোনে কোনে যাব বিচাৰিছো সমাজ সচেতন ব্যক্তি ৰুচিতি নাথ ডাঙৰীয়া এই যে দিনটো কাৰ্যসূচী দেখিলে প্ৰশিক্ষণবিলাক কেনেকুৱা ধৰণে চলি আছে আৰু লগতে আমাৰ যিহেতু সময় চমু চাপি আহিছে গতিকে আপুনি খুব চমুকৈ আপোনাৰ বক্তব্যৰে আমাৰ অনুষ্ঠানখন হয় ডেকা ডাঙৰীয়া ইয়াত বস্তুৰ যেতিয়াও বিষয়বোৰ মানে ক্লিয়াৰ হোৱা নাই এতিয়া দেখা পাইছোঁ 3, 5, 4, 5 এই ক্লাছসমূহত এতিয়াও শব্দ বৰ্ণ এইবোৰ শিকাই থকা হৈছে তেতিয়া পাঠ্যক্ৰমৰ পাঠন দি কেনেকৈ তেওঁলোকে সমানে আগুৱাব কিছুমান বেমেজালি এতিয়াও আছে কিছুমান ক্লিয়াৰ হোৱা নাই তেওঁলোকে ক্লিয়াৰ কৰি মই নতুন আলোচিত হ'ম হয় ডেকা ডাঙৰীয়া আমাৰ যিহেতু সময় ব্যক্তি আছে আমাৰ ডেকা ডাঙৰীয়া আপোনাৰ যি অভিযোগ আনিছে এই অভিযোগৰ সম্পৰ্কত আপোনাৰ মতামত আচলতে জানিব বিচৰাটো স্বাভাৱিক কথা যিহেতু এতিয়া এই পাঠ্যপুথিৰ আমাৰ যি পাঠদানসূচী হ'ব বুলি এটা কৰা হৈছে কিন্তু চাওক ছাৰ আচলতে আমি যদি এই কামখিনি এতিয়াই কৰি নলওঁ আকৌ নেক্সট বছৰলৈকে তেনেকুৱা ধৰণৰ লাৰ্ণিং গেপ থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু বাঢ়ি যাব আমি কিবা এটা ভাল কৰিবলৈ গ'লে ক'ৰবাত আমি অকণমান উজুতি খাবই লাগিব গতিকে আমি এনেকুৱা ধৰণে প্লেনিংটো কৰিছোঁ প্লেনিংটো আমি এই ব্লক পৰ্যায়ত আমি ইতিমধ্যে ৰাজ্যিক ষ্টেটৰ জৰিয়তে দিবৰ কাৰণে চেষ্টা কৰিম যাতে পাঠ্যপুথিত এনেকুৱা কোনো ধৰণৰ প্ৰভাৱ নপৰাকৈ যাতে আমি কি কৰিব পাৰোঁ আমি ট্ৰেইনিংটো ল'ব পাৰোঁ এতিয়া চাওক আমাৰ যিসকল RP যাব RP-সকলে পোনে তাত ট্ৰেইনিং দিবলৈ নাযায় RP-সকলে নিজে এই ব্যৱস্থাটো ফলপ্ৰসূ হ'বনে নহয় নিজ বিদ্যালয়ত তেওঁলোকে ইয়াৰ এটা পৰীক্ষামূলকভাৱে তেওঁলোকে চলাব প্ৰায় 30 দিন প্ৰেক্টিচ কৰিব তাৰপিছতহে তেওঁলোকে গৈ ফিল্ড লেভেলত যাব অৰ্থাৎ এনেকুৱা ধৰণৰ নহয় আগৰ ট্ৰেইনিংবিলাকত কি আছিল RP-সকলে ট্ৰেইনিং লৈ পোনে গৈ ব্লকত যায় কিন্তু এইবাৰ তেনেকুৱা ধৰণৰ নহয় প্ৰথম ফাউণ্ডেশ্যনৰ জৰিয়তে এই যিহেতু এই ট্ৰেইনিংটো হৈ আছে গতিকে RP-সকলে ইয়াত ট্ৰেইনিং লোৱাৰ পিছত তেওঁলোকে ফিল্ডত গৈ তেওঁলোকে নিজ বিদ্যালয়ত বা তেওঁলোকে বাছি লোৱা বিদ্যালয়খনত এই কথাখিনি আচলতে
কৰিব পৰা যাব নে নাযায় সেইটো তেওঁলোকে চাব আৰু চোৱাৰ পিছত তেওঁলোকে কি কৰিব তেওঁলোকে ফিল্ড লেভেললৈকে ক'ব আমি যেতিয়া গুৱাহাটী ট্ৰেইনিং লৈ আহিছোঁ তাৰ পিছত আমি নিজৰ বিদ্যালয়ত আমি প্ৰায় 16-17 দিন নিজে প্ৰেক্টিচ কৰিছোঁ আৰু প্ৰেক্টিচ কৰাৰ পিছত আমি এইটো দেখিছোঁ আপোনালোকক মই আশ্বস্ত নিয়াব বিচাৰিছোঁ যে কি এইটো এটা বৰ সুন্দৰ পদক্ষেপ আমি নিজে আমাৰ বিদ্যালয়ত এইখিনি কৰিছোঁ কৰাৰ পিছত দেখিছোঁ যে যেতিয়া আমি 5টা গ্ৰুপত ভাগ কৰিলোঁ ভাগ কৰোৱাৰ পিছত যেতিয়া আমি তেওঁলোকৰ মূল্যায়নখিনি কৰিলোঁ বা তেওঁলোকক আমি লাৰ্ণিং গেটখিনি দিবৰ কাৰণে চেষ্টা কৰিলোঁ সেই পিছত আমাৰ এটা বিগিনিং ডেট থাকে আৰু এটা ইণ্ডিং ডেট থাকে অৰ্থাৎ আৰম্ভ কৰাৰ দিনটো বিগিনিং বুলি কোৱা হয় আৰু শেষটো ইণ্ডিং বুলি কোৱা হয় আমাৰ এই 15-16 দিনৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰায় 90% এচিভমেণ্ট হৈছে আৰু 90% এচিভমেণ্ট হোৱাটো আমি ক'ব লাগিব যে যথেষ্ট গুৰুত্বপূৰ্ণ কথা গতিকে মই ভাবিম এইটো বৰ সুন্দৰ পদক্ষেপ আপোনালোকে ডাঙৰীয়াসমূহ অনুৰোধ জনাইছোঁ আপোনালোকে সহায় সহযোগ কৰক সকলোৰে সহায় সহযোগে আমি এখন সুস্থ শৈক্ষিক বাতাবৰণ সৃষ্টি কৰিব পাৰিম ধন্যবাদ আমাৰ হাজৰিকা ডাঙৰীয়া আছে ডাঙৰীয়া ডেকা ডাঙৰীয়া যিটো কথা ক'লে যে আমাৰ শৈক্ষিক পৰিৱেশ সুস্থ কৰিবলৈ এই প্ৰশিক্ষণ অতিকৈ আৱশ্যক আছে এই সম্পৰ্কত আপুনি কি ক'ব বিচাৰে আৰু যিহেতু আমাৰ অনুষ্ঠান চমু চাপি আহিছে আপোনাক অনুৰোধ জনাইছোঁ খুব কম সময়ৰ ভিতৰত আপোনাৰ বক্তব্য আগবঢ়াব বুলি অনুৰোধ জনাইছোঁ কণ্টেণ্টটো বৰ ধুনীয়া আৰু ইমান ধুনীয়াকৈ কৈ আছে কণ্টেণ্টটো বহুত ভাল লাগিছে আৰু ট্ৰেইনিংটো যদি পোৱা মানে সেইটো ভাল কথা কিন্তু আগতো এনেকুৱা ধৰণৰ বহুত ধৰণৰ ট্ৰেইনিং চলি আছে ট্ৰেইনিং হৈয়ে আছে ট্ৰেইনিঙৰ নামত যাতে অৰ্থৰ অপচয় নহয় বা তেনেকুৱা ধৰণৰ কামবিলাক নহয় এই মানে ট্ৰেইনিংবিলাক আগতো হৈ আছে কিমান দিনৰ পৰা হৈ আছে দিনৰ পৰা হৈ আছে সেই দিনৰ পৰা হৈ আছে তেনেকুৱা ধৰণৰ ট্ৰেইনিং বিভিন্ন ধৰণৰ ট্ৰেইনিং চলি আছে তাৰপিছত এই ট্ৰেইনিংবিলাকৰ জৰিয়তে যাতে আমাৰ অৰ্থ হাজৰিকা ডাঙৰীয়া আপুনি খুব চমুকৈ আমাৰ যিহেতু কথাটো ক'বতো দিয়ক আপুনি মই অসমীয়া বাৰু ৰৈ আছো ন তেওঁলোকে কৈ আছে তেওঁলোকে আপোনাৰ ৰোৱা নাই মই যদি কথা ক'লে আপোনালোকে হেৰি কৰিলে আপোনাক আপুনি চাওক তেওঁলোকে কৈ আছে মইতো তেতিয়া মনে মনে আছো ন মই কোৱা নাই হাজৰিকা ডাঙৰীয়া আপোনাক প্ৰশ্নটো কৰিব নিদিয়ে হাজৰিকা ডাঙৰীয়া আপুনি কৈ আছে আমাক পাতিছে যদি আমাক কথাৰ প্ৰশ্ন ক'বই নিদিয়ে হাজৰিকা ডাঙৰীয়া 20 ছেকেণ্ড আপোনাক সময় দিছোঁ আপুনি 20 ছেকেণ্ডৰ ভিতৰত গোটেই কথাখিনি সামৰি পেলাই আমাক এটা মন্তব্য শুনক আমাৰ মই এইটো ক'ব বিচাৰিছোঁ যাতে ট্ৰেইনিঙৰ নামতে অৰ্থৰ অপব্যয় নহয় শিক্ষকসকল মই অনুৰোধ জনাম তেওঁলোকে এই ট্ৰেইনিংটো লৈছে আৰু এইটো তেওঁলোকে যাতে তেওঁলোকে স্কুল পৰ্যায়ত গৈ পেলাই ইমপ্লিমেণ্ট কৰে তেতিয়াহে ইয়াৰ সাৰ্থকতা হয় সেইটো আমি শিক্ষকসকলৰ অনুৰোধ আৰু আমাৰ যিবিলাক আমাৰ বিষয়ববীয়া আছে তেওঁলোকক আমি অনুৰোধ জনাম গম পালোঁ আপোনাৰ কথাটো হ'ল যে অৰ্থৰ অপচয় নহয় চৰকাৰী ৰাজহৰ যাতে অপচয় নহয় সেই ৰাজহ সৎ কামত লাগক সুস্থ পৰিৱেশ বাতাবৰণ আহক তেখেতেও সেইটোৱে বিচাৰিছে আমি একেবাৰে শেষত গোটেইখিনি কথাই সামৰি আমাৰ যিহেতু আমাৰ ৰাজ্যিক শিক্ষা বিষয়া আছে বিষয়াগৰাকীৰ পৰা জানিব বিচাৰিম এই প্ৰশিক্ষণৰ যি প্ৰয়োজনীয়তা এই সম্পৰ্কে সকলোকে আশ্বস্ত দিব পৰাকৈ এটা মন্তব্য বিচাৰিছোঁ মইতো আজি বৰ আচলতে বৰ সুখী হৈছোঁ যে আমাৰ সমাজ সচেতন ব্যক্তি এনেকুৱাও আছে যে আমাৰ তীক্ষ্ণ দৃষ্টি ৰাখিছে মইতো বিচাৰোঁ প্ৰত্যেকখন গাঁৱৰ প্ৰত্যেকখন সমাজৰ প্ৰতিজন ব্যক্তিয়ে প্ৰত্যেকখন বিদ্যালয়ৰ ওপৰত তীক্ষ্ণ আৰু সচেতন নজৰ ৰাখক আৰু এই তীক্ষ্ণ দৃষ্টিৰ অভাৱতে আজি আমাৰ চৰকাৰী বিদ্যালয় ৰাজহুৱা বিদ্যালয়বিলাকৰ আমাৰ অভাৱ হৈছে তথাপিও এটা ভাল খবৰ মই এইখিনিতে দিম যে আমাৰ যিবিলাক এনুৱেল ছাৰ্ভে অফ এডুকেশ্যন ৰিপৰ্ট চলি আহি আছে চেণ্ট্ৰেল খণ্ডৰ পৰা তাত আমাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়তকৈ আমাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ যিবিলাক এচিভমেণ্ট ৰিগাৰ্ডিং নিউমাৰেশ্যন এই এচিভমেণ্টবিলাক ভাল মানে তাৰ সংখ্যাটো ভাল সংখ্যাটো এতিয়া আপোনাক কৈ দিব পৰা নাই বাট এটা ভাল ছিগনিফিকেণ্ট আমি ইম্প্ৰুভমেণ্ট পাইছোঁ আৰু এইটো যদি ভৱিষ্যতত যদি চলি থাকে তেতিয়াহ'লে আমাৰ বিদ্যালয়বিলাক নিশ্চয় ভাল হ'ব লাগিব আৰু অৰ্থ বছৰে গৈছে নিশ্চয় আমাৰ কথা টকা পইচাৰ কথাটো আছে কিন্তু যদি আমাৰ জেনেৰেশ্যন এটা নষ্ট হৈ যায় তেনেহ'লে এই টকা পইচা চৰকাৰৰ ৰাজনৈতিক কাম লাগিব গতিকে ছাত্ৰ ছাত্ৰীৰ কাৰণে এনেকুৱা আমি টকা পইচা আৰু উৎসৰ্গিত কৰিম আপুনি এটা কথা আমাৰ আগতে ছাৰে কৈছে এটা যথেষ্ট মেটেৰিয়েল দিয়া হৈছে গতিকে আমি আশাবাদী আমি বিচাৰোঁ যে প্ৰতিগৰাকী শিক্ষক নিপুণ হওক প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ ইউনিভাৰ্চিটিৰ লক্ষ্যত উপনীত হওক প্ৰাথমিক পৰ্যায়ৰ পৰা বিদ্যালয় ভাল হওক তাৰ পৰা মধ্য ইংৰাজী বিদ্যালয়বিলাক ভাল হওক হাইস্কুলৰ পৰিৱেশ ভাল হওক আৰু তাৰ পৰা গৈ আমাৰ কলেজ পৰ্যায়ত এগৰাকী সুনাগৰিক গঢ়াৰ এটা পৰিৱেশ আমাৰ আৰম্ভ আৰু সমাজেও সচেতন দৃষ্টি তেওঁলোকৰ ওপৰত ৰাখক এইখিনি মই ক'বলৈকে আমি খুব আশাবাদী ধন্যবাদ ডাঙৰীয়া আমি ইমান পৰে আলোচনা কৰি আছিলোঁ মূল্যায়নৰ সময়ত শিক্ষক শিক্ষয়িত্ৰীসকল ব্যস্ত প্ৰশিক্ষণত এই যে ৰাজ্যত চৰ্চিত বিষয়টি এই বিষয়টিৰ ওপৰত আপোনালোকে দেখিলে সপক্ষে বা বিপক্ষে যি এক অভিযোগ প্ৰতি অভিযোগৰ আলোচনা আমাৰ ইমান পৰে চলি আছিলে তাত নিশ্চয় আপোনালোকৰ উত্তৰ বিচাৰি পালে
আমাৰ এই বিশেষ এঘণ্টা কাৰ্যসূচীৰ এটাই উদ্দেশ্য আছিলে যে যোগাত্মক সমাধান সূত্ৰ বিচাৰি উলিওৱা। নিশ্চয় দৰ্শক মণ্ডলী আমাৰ যোগাত্মক সমাধান সূত্ৰ বিচাৰি পাইছে। আমাৰ সমল ব্যক্তি বিষয়া লগতে সমাজ সচেতন ব্যক্তিসকলৰ মুখৰ পৰা যিখিনি কথা জানিব পাৰিলে তাৰ পৰা আমি এটা কথাতে উপনীত হ'ব পাৰিলো যে ৰাজহৰ অপচয় নোহোৱাকৈ শিশুসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ এটি যি প্ৰয়াস চৰকাৰী বিষয়াসকলৰ বা চৰকাৰৰ শিক্ষা বিভাগৰ ইয়াত এই প্ৰশিক্ষণৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। আমি এইখিনিয়ে কৈ ইয়াৰ অনুষ্ঠানৰ সামৰণি মাৰিব বিচাৰিছো আৰু লগতে সকলোকে আমাৰ পেনেলত উপস্থিত থকা সকলো বিষয়া সমাজ সচেতন ব্যক্তিক ধন্যবাদ জনাইছো এই সময়কণ দিয়াৰ বাবে ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।